এই দোস্ত আজি আমাৰ ঘৰত নাৰায়ণ পূজা আছে তো নাৰায়ণ পূজাৰ কাৰণে আপোনাৰ এতিয়া আমি ফুল তুলসী কিবা কিবি তুলিব যাওঁ তো আৰু এটা মেইনলি এটা কথা হ'ল নাৰায়ণ পূজা আজি মই বহিম লগনে চগনে আছোঁ লগনে থাকিব লাগে পূজাত বহিলে লগনে চগনে আছোঁ তাৰপিছত আপোনাৰ এতিয়া নাৰায়ণ পূজাৰ কাৰণে আপোনাৰ ফুল তুলসী তুলিব যাওঁ ফুল তুলসী তুলি আনি পেলাই থওঁ থৈ পেলাই আপোনাৰ চাই থাকক ভিডিঅ'টো আপোনালোকে গম পাব আজি মেইন কথাটো কি জানে না চবতছে ডাঙৰ কথাটো হ'ল মই আজি তাৰমানে ড্ৰেছে বদলি যাব মোৰ তাৰমানে চাই থাকক না কেনেকুৱা ড্ৰেছ পিন্ধিম আৰু লাইফত প্ৰথমবাৰ তাৰমানে এনেকৈ আৰু আজি সেই কৰিম মই পূজাত বহিম আৰু লাইফত প্ৰথমবাৰ আগতে আমাৰ দেউতাই দাদাই কৰিছিল আজি মই বহিম মই তো চাই থাকক বন্ধুসকল তো নাৰায়ণ পূজাৰ কাৰণে ফুল ছিঙি আছে আমাৰ দাদাই ইয়া চাওক আৰু নাৰায়ণ পূজা এটা ফুল নহ'লে আপোনাৰ নচলে এইটো ফুল আছে ন তাতে চাং নাৰায়ণ পূজাৰ কাৰণে এটা ফুল নহ'লে নচলে এইটো ফুল লাগিবই এইটো আপোনাৰ অপৰাজিতা ফুল এইটো অপৰাজিতা ফুল বুলি কয় এইটো লাগিবই এইটো মেইন পূজা নাৰায়ণ পূজাৰ কাৰণে আৰু বাপা কি খবৰ হে এই চুলিকেইটা চোন বেলেগ কাটছা তুমি অঁ किमान मान एक मन আছে আছে रंग का बेलपत फूल वाला बोले बेल ये हम है ये हमारा भाई है और ये हम फूल ले रहे हैं हां डुबोरी बोन हे दोस्तों सबसे अहज काम এইটোৱে ডুবুৰী বন ৰ ডুবুৰী বন চবতছে কি জ্বালাৰ কাম এইটো এইডাল চিংবা লাগে যি তিনডাল কৰিবে এইটোৱে জ্বালাৰ বস্তু বাকী চব কৰিব পাৰে ডুবুৰী বন যদি আছে বৰ টান কিমান মান সময় হ'ল এইখিনি তোলাতে লম্বা 5 মিনিট 10 মিনিট অঁ সেই মানে এইখিনি তোলাতে 10 মিনিট সময় দুবাৰ তোলা হ'ল এইবাৰ তুলসীৰ পাত তুমি তুলসী তুলিব জানা নে নাজানা দুবাৰ তুলিব জানা নে নাজানা আৰু নাজানো আৰু একো নাজানো হে দোস্ত হে চাওক আমি তুলসী তুলি আছোঁ তুলসী পাত আমি নগেন্দ্ৰৰ ঘৰত আছোঁ এতিয়া এই গাড়ীটা উঠাই নাই ঐ বাবা চাওঁ মুখখন চাওঁ চাওক আমাৰ গাড়ীটা শুয়ে আছে এতিয়াও উঠ 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 তুমি আৰু জালুক কৰি দিছা তুমি আৰু তুমি ভাইৰেল Moi zo kabli datimo purui datimo nak mesio. Veiru warga semua.
ফুল চুল গোটেই তুলসী আনাবিলাক ৰেডি হ'ল এতিয়া আপোনাৰ চাওঁ মায়ে তাতে অলপমান পূজাৰ কাৰণে বস্তুবিলাক চিজিল কৰি আছে তো চাওঁ বলকচোন এয়া আমাৰ পূজাৰ কাৰণে ৰেডি কৰি আছে এয়া মাদাৰ হ্যাঁ ফুল তো বহুত অপেক্ষাৰ মূৰত আহি গ'ল পুৰোহিত আৰু এতিয়া পুৰোহিতে এয়া চব দনা কাটি আছে আৰু আমাৰ ভাইটিয়ে এতিয়া কাপোৰ পিন্ধি আছে ড্ৰেছ কৰি আছে বামুণৰ লগত বহিব পুৰোহিতৰ লগত তো বলক বন্ধুসকল এয়া চাওক এই ভাইটিয়ে এয়া ধুতি পিন্ধি আছে এয়া চাওক এই পূজাত বহিব এতিয়া এয়া ধুতি পিন্ধি আছে ষ্টিল বুডি ওলাইছে দেই আজি লাইফত না প্ৰথমবাৰ ধুতি পিন্ধিছে প্ৰথমবাৰ তো ধুনীয়া বলক আছে। আমি ধুতি আৰম্ভ কৰোঁ ধুতি আৰম্ভ কৰোঁ অঁ ধুনীয়া হৈছে দেই ধুনীয়া হৈছে চবতছে ডাঙৰ হৈ যায় না এই যে হলকি যাব না সেই হলকি যোৱাটো বহুত ভয় কাৰণ পুৰা যিমান পাৰি ইমান টাইট দিছোঁ কাৰণে ধুতি আন বস্তু হ'লকে যাব পাৰে তাৰপিছত এই কয় এইটো না হে হয় ঠিক আছে বাৰু এই ধুতিখন পিন্ধি লওক আমি এতিয়া যাওঁ পূজাৰ ফালে কি কৰি আছে পুৰোহিত আহিছে চাওঁ তো মই এতিয়া ৰেডি পুৰা একদম ধুতি চুটি পিন্ধি এই চাওক বাবু নানে লগাইছে তো ভিতৰত আমি চাম বাবুনে এতিয়া আপোনাৰ কৰি আছে কিবা কিবি কৰি আছে আৰু তো পুৰোহিত বাবুন মানে পুৰোহিত আৰু চাওঁ আমি ভিতৰত বুজাই পেলাই जन्मांतर विज्ञानी शतानि ज्ञानी प्रदक्षिणं पदे पदे व्यक्तिगल ओम जानी जानी अवपानी जन्मांतर विज्ञानी शतानि ज्ञानी আমাৰ পুষ্পাঞ্জলি দিয়া লোৱা হ'ল আমাৰ সকলোৰে পুষ্পাঞ্জলি লোৱাৰ এতিয়া আমাৰ প্ৰসাদ বিতৰণ হ'ব প্ৰসাদ বিতৰণ কৰাৰ মানে তাই কৰি আছে সকলোৱে দেউতাই আমাৰ ভোগ ওলাই আছে ভোগ য'ত নাৰায়ণ পূজাৰ মেইন বস্তু ভোগ ইয়াৰ সেই দোস্ত তো আজি ইমানতে আমি ভিডিঅ'টো সামৰণি মাৰিলোঁ তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব আৰু বেল আইকনটো দবাই দিয়ক কৰি